সাবস্ক্ৰাইব কৰক এই চেনেলটো আৰু বেল আইকনটো চুই দিয়ক। আপুনি ভাল পোৱা গৰাকীয়ে আপোনাৰ সুখৰ কাৰণে যিমান চিন্তা কৰিব, আপোনাক ভাল পোৱা গৰাকীয়ে আপোনাৰ সুখৰ কাৰণে তাতকৈ বেছি চিন্তা কৰিব। আপুনি কাক বেছি ভাল পায় সেইটো গুৰুত্বপূৰ্ণ নহয়, আপোনাক কোনে বেছি ভাল পায় সেইটোহে বেছি গুৰুত্বপূৰ্ণ। সৌন্দৰ্য চিৰযুগমীয়া নহয়, সৌন্দৰ্যই জীৱনত সুখ দিব নোৱাৰে, সৌন্দৰ্যই পাৰিবাৰিক সংসাৰত অশান্তিহে আনিব পাৰে। যেনেকৈ হৰিণাৰ মাংসই বৈৰী, তেনেকৈ কোনোবা এক প্ৰকাৰে সৌন্দৰ্যই শান্তিৰ বৈৰী। সৌন্দৰ্যৰ পাছত দৌৰি নুফুৰিব, ভাল গুণৰ অধিকাৰীজনকহে বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। টকা পইচা দেখি প্ৰেমত নপৰিব, মানুহৰ টকা পইচা এখন বাহনৰ দৰে, তাক চলোৱা ড্ৰাইভাৰজন যদি ভাল নহয় আপোনাৰ বাবে অতি ভয়ংকৰ হ'ব পাৰে। অসন্তুষ্টি মনেৰে সোণৰ পালেঙত শোৱাতকৈ সন্তুষ্টি মনেৰে কাঠৰ পালেংখনেই ভাল, মনৰ সুখেই জীৱন সুখী। জীৱন দুদিনীয়া নহয়, জীৱন আচলতে বহু দীঘলীয়া। এই জীৱনতে আপুনি সকলো পাব আৰু এদিন সকলো হেৰুৱাব। জন্ম মৃত্যু বিবাহ ভগৱানৰ হাতত বুলি এটা ডাঙৰ ভুল নকৰিব। বিবাহ আপোনাৰ নিজৰ হাতত, গতিকে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ আপোনাৰ বিবাহ সম্পন্ন কৰিব। ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক। আগলৈ এনেবোৰ ভিডিঅ' চাই থাকিবলৈ আৰু আমাক উৎসাহ দিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো চুই অল কৰি দিয়ক। ধন্যবাদ।